সো আজি ফার্স্ট কোশ্চেনটো হৈছে এটা ক্যামেৰাৰ কিনা দাম ৬০০০ টকা আৰু বেচা দাম ইয়াৰ আছে ৪৫০০ টকা। ইয়াত লাভ বা লোকসান আমাক উলিয়াব লাগে। তো আমাৰ চাব লাগিব ইয়াতে কি কি দিয়া আছে। তো দিয়া আছে কি আমাক কিনা দামটো দিয়া আছে যেটো আমি কস্ট প্রাইস বুলি কওঁ কিনা দাম আৰু সেল প্রাইস মানে বেচা দামটো দিয়া আছে যেটো আমি এসপি বুলি কম। তো এই দুটা আমাক দিয়া আছে। তো ইয়াৰ ভিতৰত কোনটো ডাঙৰ যদি কিনা দামটো ডাঙৰ হৈছে তেতিয়া হলে আমি কি কম আমাৰ লস হৈছে আৰু যদি আমাৰ বেচা দামটো ডাঙৰ হয় তেতিয়া হলে আমি কি ক'ব পাৰো আমাৰ লাভ হৈছে বুলি। তো এতিয়া ইয়াতে চোৱা আমাৰ বেচা দামটো সৰু হৈ গৈছে কিনা দামটো ডাঙৰ হৈছে। তো কিনা দাম যদি ডাঙৰ হৈছে তেতিয়া হলে আমি কি কৰিম কিনা দামৰ পৰা বেচা দামটো বিয়োগ কৰি দিম। বিয়োগ কৰি দিয়াৰ পিছত আমি কি পাই যাম লস যেটো আমি লোকসান বুলি কম। তো ইয়াতে বিয়োগ কৰিলে কিমান পাম 0 0 minus then 0 0 then ইয়াত কিমান আহিব 5 আৰু ইফালে 5 ৰ পৰা 4 গলে 1 তো 1500 টকা মানে 1500 টকা আমাৰ কি হ'ব লোকসান হৈ যাব 1500 টকা আমাৰ লস হৈ যাব। তো ফাৰ্স্টৰ আনসাৰটো কারেক্ট আনসার। তো 1500 টকা লোকসান। তো 1500 টকা ইয়াতে লাভ বুলি দিয়া আছে এইটো আকৌ আনসার দি নাহিবা। তো ফাৰ্স্টত কি আছে লস। তো লসৰ কাৰণে কিমান দিয়া আছে 1500 টকা লোকসানত এইটো হৈছে আৰু ক্যামেৰাটো বিক্ৰী কৰাত আমাৰ 1500 টকা লোকসান হল। তো নেক্সট কোশ্চেনটো চাও। তো নেক্সট কোশ্চেনটো হৈছে এইখন। তো ইয়াতে কি দিয়া আছে এখন স্কুটাৰ 20% লাভত 18000 টকাত বিক্ৰী কৰা হল। তো স্কুটাৰখনৰ কিনা দাম কিমান। তো 18000 টকাত কিমান কি বিক্ৰী হৈছে এটা স্কুটাৰ বিক্ৰী কৰিছে আৰু লাভ কিমান হৈছে 20% লাভ হৈছে। তো ইয়াতে চোৱা যদি আমি 100 টকাৰ বস্তু এটা বিক্ৰী কৰো তো ইয়াতে 20% যদি লাভ হয় আমাৰ তো কিমান টকা পাম আমি 120 টকা আমি পাই যাম। তো ইমানখিনি টকা আমাৰ কিনা দাম কিমান আছিল 100 টকা আৰু 20% লাভত আমি বিক্ৰী কৰিছো সো 120 টকা মানে 120 টকাত যদি বস্তু এটা বিক্ৰী কৰো এনেকৈ লিখিব পাৰো 120 টকাত বস্তু এটা বিক্ৰী কৰিলে আমাৰ কিনা দাম কিমান হৈ আছিল 100 টকা। তো এতিয়া চোৱা 1 টকা যদি আমাৰ কিনা দাম হয় তেতিয়া হলে আমি বেচা দামটো কিমান হ'ব আমাৰ 1 টকা যদি বেচা দাম হয় তেতিয়া হলে কিনা দামটো কিমান হ'ব 100/120 টকা তেনেকৈ হ'ব। তাৰ পিছত 18000 টকা যদি কিনা দাম হয় 18000 টকা কিনা দাম হলে ইয়াৰ বেচা দামটো কেনেকুৱা হ'ব চোৱা ইয়াতে 100 divided by 120 ইয়াৰ লগত কি পূৰণ হৈ যাব মানে এইখিনি বাঢ়ি গল ন টকাখিনি বাঢ়ি গৈছে মানে পূৰণ হৈ যাব ইয়াতে। তো পূৰণ আমি কৰি দিম। তো কৰি দিয়াৰ পিছত চোৱা 18000 টকা এতিয়া 0 0 আমি কেনসেল কৰিব পাৰো। তাৰ পিছত চোৱা ইফালে 12ক আমি কেনেকৈ কৰিব পাৰো 6 ৰে যদি কাটো 2 পাই যাম আৰু ইফালে কিমান পাই যাম আমি 3। তো দুটা 0 কাটি আমি ওপৰত দি দিব পাৰো। তাৰ পিছত চোৱা তুমি এইটো কাটি দিয়া 30ক কাটি দিয়া 30ক কাটিলে কিমান পাই যাম আমি 15 এটা 0 কাটি ওপৰত দি দিয়া কিমান পালো আমি 150। তো 150 ইফালে পাই গলো আৰু ইফালে কিমান আছিল 100। তো 100 ইয়াৰ লগত পূৰণ কৰি দিয়া। তো কেনেকৈ আমি পূৰণ কৰিম শূন্য থাকিলে আমি চোৱা এবাৰ ইয়াতে আমাৰ 100 আছে 1 আছে 1 আৰু 15ক পূৰণ কৰিলে আমি কিমান পাই যাম 15 পাম। তো আৰু কেইটা 0 আছে এটা 0 দুটা তিনিটা 0 আছে। তো তিনিটা 0 আমি ইফালে লিখি দিম। তো কিমান টকা আমাৰ কিনা দাম আছিল এইখন। তো এইখন আমাৰ কিনা দাম আছিল 15000 টকা। তো 15000 টকা য'ত আছে তাকে আনসার 15000 টকা বি নম্বৰত আছে। সো বি আৱাৰ কারেক্ট আনসার। তো নেক্সট কোশ্চেনটো চাও আমি। তো এইখন হল নেক্সট কোশ্চেন। তো নেক্সট কোশ্চেনত কি দিয়া আছে তো হতকৰা বছৰি 4 টকা সুতৰ হাৰে 350 টকাৰ 3/1/2 3/1/2 বছৰত সৰল সুদ কিমান হ'ব। তো এইটো আমাক ডাইৰেক্ট সৰল সুদ আমাক উলিয়াব দিছে। আমি চাব লাগিব যেতিয়া আমি সৰল সুদ উলিয়াব যাম তেতিয়া আমাক চাব লাগিব আমাক কি কি দিয়া আছে। তো ফাৰ্স্টত আমাক কি দিয়া আছে মূলধনটো দিয়া আছে। তাৰ পিছত হতকৰা বছৰি সুতৰ হাৰ কিমান দিয়া আছে মানে 4% আমাক কি দিয়া আছে সুতৰ হাৰ দিয়া আছে আৰু কি দিয়া আছে সময় দিয়া আছে। তো আমি সৰল সুদটো উলিয়াব পাৰিম ইজিলি। তো সৰল সুদটো কেনেকৈ উলিয়াও আমি তো সিম্পল ইন্টারেস্ট যেটো আমি এসআই বুলি কওঁ দিটো ইকুয়াল টু কি হয় PRN/100। তো এইটো আছিল ফৰ্মুলা। তো ফৰ্মুলা মতে আমি মানকেইটা বহাই দিম। চোৱা 350 টকা আছিল কি আমাৰ মূলধন যেটো আমি পিন মান বুলি কম আৰু আৰৰ মান 4% যেটো 4 লিখিম আমি। তাৰ পিছত
এইখন যেটো আমাৰ সময় দি আছে এটুক আমি কেনেকৈ লিখিব পাৰো সো সমস্তটো আমি ভাঙি দিব পাৰো বা আপনটো ভাঙি দিব পাৰো কিমান কেনেকৈ হয় 2 3 যা 6 6 + 1 7 7/2 বুলি লিখিব পাৰো ইয়াতে লিখি দিয়া 7/2 বুলি তো ইয়াতে আৰু কি কৰিব পাৰো আমি 100 তলত থাকিব সোৱা এই 2 4 ৰ মাজত কিমান বাৰ যায় আছে দুইবাৰ যাব তো এইটো কটাকটি কৰিব পাৰি আমি তো কটাকটি কৰিলে আমাৰ ইজি হয় সো কৰি লম আমি ওকে তো এতিয়া কৰিব পাৰো আমি ইফালে সোৱা 2 থাকি গল 2 টো আমি ইফালে কাটিব পাৰিম কিমান বাৰ যাব ইফালে কাটিলে 50 50 হৈ যাব 450 তো ইফালে 0 0 টো কাটি দিয়া তো ইজি হ'ব অলপমান 0 0 কাটি দিলে তাৰ পিছত 5 থাকিব 5 35 ৰ মাজত কিমান বাৰ যায় 7 বাৰ তো থাকিল কিমান ইফালে 7 আছে আৰু ইফালে আছে 7 তো 7 * 7 কিমান হৈ যাব 7 * 7 that is equal to 49 7 গুণ 49 আমি পাই যাম তো কিমান টকা আমাৰ ফুট হ'ব 49 rupees তো এইখন আমাৰ কারেক্ট आंसर হ'ব ডি নম্বৰত আছে এখন শুদ্ধ উত্তৰ তো নেক্সট কোশ্চেনটো চাও সরি ওকে 4 নম্বৰ কোশ্চেনটো আছে কি হার সুতত 1500 টকাৰ সুতে মূলে 3 বছৰত 1815 টকা 3 বছৰত কিমান টকা হয় বুলি কৈছে 1815 মানে 1815 টকা হয় বুলি কৈছে তো ইয়াতে আমাক মূলধন কি দিয়া আছে এইখন আমি চাব লাগিব এনেকুৱা ধৰণৰ অংকত আমি চাব লাগিব ফাৰ্স্টত কি আমাক দিয়া আছে তো ফাৰ্স্টত আমাক কি দিয়া আছে সোৱা এৰ মান দিয়া আছে যাক আমি সমৃদ্ধি মূল বুলি কও তো সমৃদ্ধি মূল আমাক দিয়া আছে সোৱা সমৃদ্ধি মূল আমাক দিয়া আছে যেটো আমি ই বুলি কম ইয়াতে কি বুলি লিখিম আমি a 1015 টকা তো 1015 টকা আমাৰ এৰ মান দিয়া আছে আৰু আমাক কি দিয়া আছে মূলধনটো দিয়া আছে তো মূলধন যদি দিয়া আছে সোৱা ইয়াৰ পৰা আমি কি উলিয়াব পাৰো সৰল সুদ আমি উলিয়াব পাৰো তো সৰল সুদ সমান কি হয় ইকুৱেল টু a মাইনাস যেটো আমাৰ মূলধন মানে p ৰ মান তো এইটো মাইনাস কৰিলে আমি কি পাই যাও সৰল সুদ পাই যাও তো এইটো এটা ফৰ্মুলা হয় মনত ৰাখি দিবা এইখন ফৰ্মুলা তো ইয়াতে আমি a ৰ মানটো বহাই দিম 1815 minus 1500 তো মাইনাস কৰিলে আমি কিমান পাই যাম 315 তো 315 টকা কি হৈ আছে আমাৰ হল সুদ তো এই হল সুদ হিচাপে আমাৰ কি লাগে সুতৰ হাৰ লাগে মানে আৰৰ মানটো লাগে তো কেনেকৈ উলিয়াম আমি ফৰ্মুলা হৰল সুতৰ ফৰ্মুলাটো কি জানো আৰু এটা ফৰ্মুলা আছিল যেটো PRN/100 PRN/100 তো হেইটো ফৰ্মুলা ইউজ কৰিম আমি PRN/100 ৰ ফৰ্মুলাটো ইয়াতে মান কিটা বহাই দিম তো মূলধনটো কিমান হৈ আছে 1500 টকা 1500 টকা যদি মূলধন হয় ইয়াৰ লগত আৰু কি পূৰণ হৈ যাব 8 টো থাকি যাব আৰু সময়টো কিমান বুলি কৈছে 3 বছৰ বুলি সময় কৈছে তো 3 টো ইয়াতে লিখি দিম তো ডিভাইডেড বাই কিমান হৈ যাব 100 তো ইয়াতে 0 0 0 0 কেনসেল কৰি দিয়া তাৰ পিছত ইয়াতে কিমান থাকি গল 15 আৰু ইফালে 3 আৰু কও এসআই মানে কিমান দিয়া আছিল 315 বুলি দিয়া আছিল তো এতিয়া r ইকুৱেল টু কিমান বুলি লিখিব পাৰো ইফালে 15 আৰু 3 পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ যাব তো হৰণটো দি দিম তাৰ পিছত কি লিখিব পাৰো আমি 15 * 3 তো এতিয়া যদি আমি 15 ৰে কটাকটি কৰো তো কেনেকৈ পাম আমি 15 ৰে কাটিলে 15 31 ৰ মাজত কেইবাৰ যায় একবাৰ দুইবাৰ যাব তাৰ পিছত কিমান বাকি থাকে 1 বাকি থাকে 2 15 গুণ 30 এক বাকি থাকে 15 ৰ মাজত ইয়াতে 15 হৈ যাব 15 ৰ মাজত কিমান হ'ব একবাৰ যাব এতিয়া 3 ইয়াৰ মাজত কেইবাৰ যায় 7 বাৰ যাব 3 21 ৰ মাজত 7 বাৰ যায় তো আমি আৰৰ মান কিমান পালো 7 তাৰ ইকুৱেল টু হাউ মাচ 7 তো এইখন আমাৰ आंसर আহি গল 7% তো 7% যত আছে তাকে आंसर এই নম্বৰত দিয়া আছে তো এটোকে आंसर হ'ব তো থ্যাংক ইউ গাইস ফৰ আৰু এটা কোশ্চেন আছে চাই লও খিনি কাটিব লাগিব তো 5 নম্বৰ কোশ্চেনত কি দিয়া আছে তো 5 নম্বৰ কোশ্চেনত দিয়া আছে দুটা সংখ্যাৰ অনুপাত 4
4:5 হলে সৰু সংখ্যাটো 28 হলে আৰু ডাঙৰ সংখ্যাটো কিমান মানে 4:5 এটা অনুপাত দিয়া আছে কি অনুপাত দিয়া আছে 4:5 এটা অনুপাত দিয়া আছে ইয়াতে সৰু সংখ্যাটো কিমান বুলি দিছে সৰু সংখ্যাটো দিয়া আছে আমাক 28 মানে 4 ৰ লগত যেটো সংখ্যা আহিব হেতু 28 বুলি দিয়া আছে তো আমি যদি অনুপাতটো এনেকৈ লিখো কিবা ভুল হ'ব নেকি নহয় ন 5x তো x cancel 4:5 থাকি যাব তো এইটোকে লিখিব পাৰো এতিয়া যদি এইটো সৰু সংখ্যা হয় এইটো কি হ'ব ডাঙৰ সংখ্যা তো এইটো সৰু সংখ্যা সমান কিমান বুলি ক'ব পাৰো আমি 28 যেটো আমাক দিয়া আছে ইফালে তো এতিয়া x ৰ মান আমি কিমান পাই যাম ইফালে 28 divided by 4 that is equal to 7 তো 7 আমি x ৰ মান পাই গলো তো এতিয়া এই x ৰ মানটো আমি কোড বহাব পাৰিম ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে তাতে বহাই দিও তো 5 into x ৰ ঠাইত আমি কিমান বহাই দিম x ৰ ঠাইত 5 ৰ লগত আমি 7 বহাই দিম তো 7 5 যা how much 35 that is our correct answer তো 35 টো আমাৰ correct উত্তৰ হৈ যাব তো 35 that will be our correct answer thank you for watching if you love it please do like share and subscribe and if you have any doubt then you can ask me on comment box we will try our best to solve your problem so thank you for watching this video thank you guys